স্বাগতম জনাইছো। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। আজি আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু কোন কোন আঁচনিৰ হিতাধিকাৰীয়ে মুঠ কিমান টকা লাভ কৰিব, চৰকাৰে কিমান টকা দি আছে, সম্পূৰ্ণ সকলোখিনি তথ্য মই আপোনালোকক জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি আপোনালোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ বাবে আহিছে সুখবৰ। আজি 10 অক্টোবৰ হঠাৎ আজি লাভ কৰিব চৰকাৰী ধন। কি কি আঁচনিৰ ধন লাভ কৰিব আপোনালোকৰ একাউণ্টত মই আপোনালোকক জনাই দি আছো। পেঞ্চনৰ হিতাধিকাৰীয়ে পাব ধন আৰু লগতে বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ একাউণ্টতো সোমাব চৰকাৰী ধন আৰু লগতে অৰুণোদয় আঁচনিৰ ধনো লাভ কৰিব আপোনালোকে। আজি আপোনালোকৰ একাউণ্টতো সোমাব অৰুণোদয় আঁচনিৰ ধন। আজি হৈছে 10 অক্টোবৰ আৰু আপোনালোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি আপোনালোকে টকা লাভ কৰিব আৰু লগতে সংযোগ কৰিছে ইন্দিৰা গান্ধী সৰ্বজনীন বিধৱা পেঞ্চন আৰু লগতে দীনদয়াল দিব্যাংগ সাহায্য অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰি দিছে আৰু মুঠ হিতাধিকাৰী একাউণ্টত সোমাইছে 38,19,576 গৰাকীৰ একাউণ্টত টকাটো সোমাই দিছে আৰু চৰকাৰে প্ৰতি মাহে আদায় দি আছে 299.22 কোটি টকা। মুঠ হিতাধিকাৰী হৈছে 38,19,576 গৰাকীৰ একাউণ্টত টকাটো ইতিমধ্যে সোমাই গৈছে আৰু যদি আপোনালোকৰ এতিয়াও একাউণ্টত টকাটো সোমোৱা নাই, অহাকালিৰ ভিতৰতে আপোনালোকে টকা লাভ কৰিব।